নমস্কাৰ, কংকনা দেশৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। বিহু বুলি অকণমান কিবা কাপোৰ কিনিছোঁ, সেইখিনিয়ে দেখাওঁ। আৰুনো কি দেখুৱাম, ঘৰতে আছোঁ বৰ্তমান। আজি কিনিব গৈছিলোঁ আমাৰ মিৰ্জাতে থকা এম বজাৰত। আৰু কি কিনিলোঁ সেইখিনি আপোনালোকক অকণমান দেখুৱাওঁ। মোবাইল ষ্টেণ্ড নোহোৱাৰ বাবে এইখিনি যোগাৰ কৰি লৈছোঁ মোবাইলটো থোৱাৰ কাৰণে। প্ৰথমে মোৰ কাপোৰৰ পৰা আৰম্ভ কৰিছোঁ। এইটো এটা চাৰ্ট, মাজেৰে এইটো বুটাম আছে। পিন্ধিলে দেখা পাব কেতিয়াবা, এতিয়া এনেই দেখাই দিছোঁ। এইখন মাৰ কাৰণে কটনৰ শাৰী, কেতিয়াবা ময়ো স্কুলত পিন্ধি যাব পাৰিম। ভাল লাগিছে, কালাৰটো পিংক। এইখনৰ দাম 400 টকা। দেউতাৰ কাৰণে এইটো চাৰ্ট, চিম্পল চাৰ্ট আৰু হাফ চাৰ্ট। এইটো বেছি দাম নহয়, এইটো 350 টকা। চবতকে দাম বেছি ভাগিনৰ কাপোৰযোৰ। এইটো চোলাটো ওপৰৰ আৰু পেণ্টটো এইটো। ইয়াৰ কাপোৰযোৰতে 1000 টকা। বাৰ কাৰণে কুৰ্তি আনিছোঁ। এতিয়া ভাগিনে থ'ব লগা হয় কাৰণে কুৰ্তি এইবিলাক বেছিকৈ লাগে। এইটো কুৰ্তি আৰু ইয়াৰ লগত এইটো পেণ্টটো আছে। আৰু এইটো ভাইটিৰ কাৰণে কটনৰ পেণ্ট। এই চব কাপোৰ ব্লেকতে ভাল পায় আৰু পেণ্টটো ব্লেকে আনিব দিছে। এইটো 700 টকা নে 800 টকা, 800 টকা। আৰু এইটো ভিনদেউৰ কাৰণে। তো এইখিনিয়ে বজাৰ, বেলেগ আৰু নাই। আৰু এম বজাৰত মানে 5000 টকাৰ বস্তু কিনিলে এটা বেগ মানে ফ্ৰীও নিদিয়ে। বেগটোৰ দাম মানে ধৰক অলপমান বেছি, কিন্তু তাৰে ৰেটটো এতিয়া 300 টকা লয় আৰু মানে 5000 টকাৰ বস্তু কিনিলে বেগটো 300 টকাত কিনিব পাৰি। বেগটোৰ দাম অলপ বেছি হ'ব এনেও। বেগটো দেখাওঁ আপোনালোকক। এইটো হৈছে বেগটো। ভালেই, চেইনো ধুনীয়া, চেইনবিলাকো ধুনীয়া আৰু এইটো টানিব পাৰি। আৰু চকাকেইটাও ভাল।